হাই বন্ধু-বান্ধৱীসকল, কি খবৰ সকলোৰে? আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু বহুত ৰ'দ দিছে, ভাবিছোঁ আজি আম খাম। আমাৰ ঘৰৰে এইজোপা আম লাগিছে। এইজোপা মিঠা আটাৰে কাষৰ দুজোপা আছে টেঙা। আমি আজি মিঠা আমজোপাৰ পৰা মিঠা আম পাৰিছোঁ। এনেকৈ পাৰিলোঁ, ডাঙৰ হৈছে, গুটি খাব পৰা হৈছে। 4টা পাৰিছোঁ আৰু কেইটামান মায়ো আনি দিলে। এনেকৈ বাকলি চেলাই ল'লোঁ, তাৰপিছত কাটি ল'লোঁ কলপাততে। ধুনীয়া হৈছে। যিহেতু মিঠা, আমি ইমান জলকীয়া দিয়া নাই। তাৰপিছত দাদাই এটা জলকীয়া